এইজোপা বাৰু কি গছ আপোনালোকে ধৰিব পাৰিছেনে? এইজোপা আচলতে ছজিনাৰ গছ। মই আজি ৰান্ধিবলৈ ওলাইছোঁ দুপৰীয়াৰ সাজত ছজিনা। ছজিনা কাটি লৈছোঁ আৰু লগত যি যি লাগে গোটেইখিনিয়ে গোটাই লৈছোঁ। দাইলখিনি প্ৰথমে তেল মাৰি লওঁ, তাৰপিছত ছজিনা ৰান্ধিম। হে গাইজ, মই পলাশীয়ে অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈকে ব্লগটো চাব আৰু মই কি ধৰণে ৰান্ধিছোঁ আপোনালোকে মোক জনাব। সৰিয়হ পিচি লৈছোঁ। এয়া ড্ৰাম ষ্টিক ছজিনা, মোৰ খুবেই ফেভৰেট ছজিনা, বিৰাটেই ভাল পাওঁ। গছৰ পৰা পাৰি আনিছোঁ, মই পৰা নাই অৱশ্যে। এয়া পিঁয়াজ, জলকীয়া, আদা নহৰু, বিলাহী। মায়ে যিহেতু বেছি মছলা নাখায়, সেইকাৰণে জলকীয়া গুড়ি বা অন্য বেছি মছলা দিব নোৱাৰোঁ, জিৰা গুড়ি দিম। এতিয়া কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হৈছে, তেল দি দিলোঁ। বেছি তেল নিদিওঁ, কমাই তেল দিওঁ আমি। তেল গৰম হৈ গৈছে, মই ইয়াত পিঁয়াজখিনি দি দিলোঁ। জলকীয়া দুটা দি দিলোঁ। বেছি জ্বলা মায়ে খাব নোৱাৰে, গতিকে জলকীয়াকেইটা ভাঙি নিদিওঁ। এতিয়া পিঁয়াজখিনি অকণ ৰঙচুৱা কৰি লৈ পিঁয়াজখিনি ৰঙচুৱা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত আদা নহৰুখিনি দি এতিয়া লৰাই লৈছোঁ। হৈ গৈছে আদা নহৰুখিনি, এতিয়া বিলাহীখিনি দিছোঁ। যেতিয়ালৈকে তেল বিৰি নাযায় বিলাহীখিনি, তেতিয়ালৈকে ভাজি নহয় কাৰণে। হৈ গৈছে আদা নহৰুখিনি, এতিয়া বিলাহীখিনি দিছোঁ। যেতিয়ালৈকে তেল বিৰি নাযায় বিলাহীখিনি, তেতিয়ালৈকে ভাজি নহয় কাৰণে। বিলাহীখিনি প্ৰায় ভাজি হৈ গৈছে। এতিয়া ইয়াত পিচি লোৱা সৰিয়হখিনি দি দিম। পিচি লোৱা সৰিয়হখিনি দি দিলোঁ। অকণ বাতিটো আউডালি পানী দি দিম। ইয়াত এতিয়া জোখমতে নিমখ
আজি চামুচেৰে দিছোঁ। চামুচেৰে দিলে মই বৰ জোখটো নাপাওঁ, তথাপি আজি চামুচেৰে দিলোঁ, কাৰণ এটা হাতে ধৰি আছোঁ, হাতটো ধুবলৈ দিগদাৰ হ'ব। এয়া হালধিৰ জোখমতে দি দিব, লৰাই লওঁ। আকৌ ইয়াৰ পৰা তেল বিৰিঙিব যেতিয়া, তেতিয়া এইখিনি দি দিম। আৰু ইয়াত সৰু এখন জিৰা এচামুচ দি দিম, ভালকৈ মিক্স কৰি দিম। তেল বিৰিঙি আহিছে, এতিয়া অলপ দেৰি লৰাই ইয়াত এই চজিনাখিনি দি দিব পৰা হৈ গ'ল। চজিনাখিনি অলপ অলপকৈ ভালকৈ লৰাই দি ঢাকোন মাৰি থৈ দিম অলপ সময়ৰ কাৰণে। চজিনা মোৰ বৰ প্ৰিয় বস্তু, বিৰাটেই ভাল পাওঁ খাই। অলপ বেছি মছলা চছলা জ্বলা দি বেছি ভাল পাওঁ, কিন্তু এতিয়া মায়ে যিহেতু খাব নোৱাৰে বেছি জ্বলা মছলা, চ' হ'ব এনেকৈ চলিব। কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া এইখিনি ঢাকোন এটা দি থৈ দিলোঁ অলপ সময়ৰ কাৰণে। এতিয়া এবাৰ লৰাই দিম। চজিনাত আলুও দি দিছোঁ, আলু অকণমান দি দিলে ভাল লাগে, জোল সৰিয়হ আলু। ঢাকোন মাৰি থৈ দিম। পূৰা ফ্ৰাইটো হৈ গৈছে, এতিয়া ইয়াত পানী অলপ দি দিব লাগিব, নহ'লে লাগি যাব। আপোনালোকে সৰিয়হখিনি লাষ্টতো দিব পাৰে, মই প্ৰথমেই দি লৈছোঁ, লাষ্টতো দিওঁ বুলিলে দিব পাৰে সৰিয়হ। মই কেতিয়াবা প্ৰথমে নিদিওঁ, আজি প্ৰথমে দি লৈছোঁ, শেষতো দিব পাৰে। এতিয়া আকৌ ঢাকোন উতলিলে আৰু হৈ যাব। বক বককৈ উতলিছে, পানী দি দিলোঁ। এতিয়া পানীখিনি কমিলে নমাই থ'ম আৰু। ফাইনেলি হৈ গ'ল, অকণমান গ্ৰেভিটো লাগিবই, চ' চজিনাখিনি ৰন্ধা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম, ঢাকি থৈ দিম। এয়া হ'ল মছন্দৰী পাতত দিয়া। মছন্দৰী আগতে গোন্ধই সহিব পৰা নাছিলোঁ, এতিয়া সময়ে সকলোবোৰ আচলতে সলনি কৰি দিয়ে। এতিয়া গোন্ধও সহিব পাৰোঁ, খাবও পাৰোঁ। গতিকে আৰু খোৱাটো অৱশ্যে খুব ভাল, পেটৰ বাবে বিৰাটেই ভাল মছন্দৰী। চ' এয়া পাতত দিয়া মছন্দৰী। থেংক ইউ।